সন্ধিয়াৰ চাহকাপ নোখোৱালৈকে যে একদমেই ভাল নালাগে আৰু চাহকাপৰ লগত যদি ঘৰতে বনোৱা কিবা এটা হয় তেতিয়াতো আৰু খুব বেছিয়ে ভাল লাগে নহয় জানো ঘৰতে আনি থোৱা বনি চাউল কেইটামান আছিলে বৰা চাউলটো নামনি অসমত আমি বনি চাউল বুলি কওঁ গতিকে ভাবিলো যে বনি চাউলৰ তেল পিঠা কেইখনমানকে বনাও চাহকাপৰ লগত খাবলৈ আৰু ৰাতিপুৱা দুপৰীয়া আৰু সন্ধিয়া এই 3 কাপ চাহ মোৰ মানে ফিক্স হয় 3 কাপতকৈ বেছি হ'ব পাৰে কিন্তু কম কোনো দিনেই নহয় আৰু এয়া মোৰ তেল পিঠা ৰেডি হৈ গ'ল ইফালে মই গাখীৰটো উঠাই দিছো কাৰণ মই গাখীৰ চাহ একাপ খাম কাৰ বাৰু গাখীৰ চাহ প্ৰিয় আৰু কাৰ বাৰু গাখীৰ চাহ নাখালে দিনত মাথাটো টিংটিঙাই থাকে মোক জনাবচোন মই মানে দিনটোত যদি একাপ গাখীৰ চাহ নাখাও নহয় মোৰ মানে মাথাটোত কিবা এটা টিংটিঙনি এটা উঠি থাকে আৰু খাই দিলে মানে গাটো ফ্ৰেছ লাগে এয়া মোৰ চাহ ৰেডি হৈ গ'ল এয়া তেল পিঠা পেৰা আছিলে আনি থোৱা তাৰো এটা লৈ ললো আৰু গাখীৰ চাহ আপোনালোকেও সন্ধিয়া চাহ একাপ এনেদৰে খাই ভাল পায়নে মোক জনাবচোন দেই